हेलो मोर चेनेलटुले आपनालोक सकलोके पुनरबार स्वागतम जनाइছো আজি ব্লগটো কৰোতে দুপৰীয়াই হ'ল মানে মই ঘৰলৈ যাবলৈ ওলাই আছো অহা কালিলৈ ঘৰতে ভাগ হকাম কৰিব লাগিব সেই কাৰণে ৰাতিপুৱাৰ পৰা কাপোৰ কানি ভৰাওতে মেলুতে বস্তু বাহনীবোৰ ঠিক কৰোতে মেলুতে ইফালে লৰা লগতো থাকিবলগীয়া হৈছে সেই কাৰণে দুপৰীয়াই হ'ল আৰু ব্লগটো কৰোতে গতিকে ইয়াৰ পাছৰখিনি কি কৰো আপোনালোকক দেখুৱাই যাম গতিকে আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ এয়া সবজি ভৰাই ললো লগতে কলপাত চাউল আনফালে এয়া কাপোৰৰ বেগ লৰাৰে হয় মাত্ৰ সৰুটোহে মোৰ লগত মোৰ মা যাব আৰু ননন্দিজনী যাব মোৰ এয়া মই ওলাই মেলি ৰেডি হলো লৰা হৈ গৈছিলে হিউ হোৱাৰ পৰা উঠাৰ পাছত তাকো উলিয়াই মেলি দিলো এতিয়া আমাক নিবলে গাড়ী এখন আহি আছে গতিকে বলক তেতিয়া হলে ঘৰ আহি পাই গলোহি ঘৰ আহি পাই ঘৰ চাফা কৰি আজৰি হলো লগতে সবজিখিনিও উলিয়াই থলো আনফালে আলু আৰু পিয়াজ আছে ডাঙৰ আলু সৰু আলু দুইটা আছে গতিকে কাইলে ভাজিব লাগিব আৰু আনফালে লৰা পেহিয়েকে মুচুৱাই আছে সি কাৰাৰ কোচত থাকিলে এনেকে জুকাই পুকাই থাকিলে আচলতে খুব বেছি ভাল পায় মানে ফূৰ্তি পায় আৰু পেহিয়েকে মুচুৱাই আছে মোবাইলটোলে চাইও আকৌ মাজে মাজে সি মানে মোবাইলত ফটো উঠাইছে বুলি সি গম পাইছে দেখি যায় এতিয়া চাহ একাপ খাই লওঁ এনেকে মই কিবা কিবি লৈ লৈছো লগতে গাখীৰ চাহ আমি 4 জনী আছো সেইকাৰণে 4 কাপ এনেকে মই বাকি লৈছো চাহখিনি এতিয়া খাই লওঁ আমি চাহটা খাই মেলি ললো লৰাই আমনি কৰি আছিল কাৰণে দেখুৱাবলৈ নহল এতিয়া তাং মই খুৱাই লওঁ তাৰপাছত আকৌ লগ পাই আছো চাই থাকিব ভিডিঅ'টো শেষলৈকে গুড মৰ্নিং কালি ভিডিঅ'টো সম্পূৰ্ণ কৰিব পৰা নহল সন্ধিয়া হোৱাৰ লগে লগে লৰাই বহুত আমনি কৰিলে সেই কাৰণে তাৰ লগত লাগি থাকোতে দেৰিয়ে হৈ গল ৰাতি কিনো আৰু ভিডিঅ' কৰিম গতিকে ভাত পানী খাই মেলি শুই গলো এতিয়া ৰাতিপুৱা 7টা বাজিছে গতিকে মই উঠি মুখ চুখ ধুই চাহটা খাই আহিছো এতিয়া কামখিনি কৰো যিহেতু আজি ঘৰত সকাম আছে আহকচোন তেনেহলে ভিডিঅ'টোৰ মাজলৈ যাওঁ এতিয়া মই বিছনাখিনি পাৰি ঘৰ-দুৱাৰবোৰ অলপ চাফ চিকুণ কৰি সোনকালে আজৰি হৈ আহোঁ অলপ দেৰিকে ভকত আহি পাবহি গতিকে চাই থাকিব ভিডিঅ' মই গা পা ধুই মেলি চাদৰ মেখেলা এযোৰ পিন্ধি ললো আনফালে লৰাও শুই আছিলে এইটো সি এতিয়া উঠিলে ভকতো আহি পাইছে মা প্ৰসাদ ধুই আছে গতিকে আজি দিনটো আপোনালোকক অলপ দেখুৱাই যাম স্কিপ নকৰি ভিডিঅ'টো শেষলৈকে চাই যাব এতিয়া প্ৰথমে বলক পিছফালে প্ৰসাদ ধুই আছে গতিকে এবাৰ চাই হংগৈ এয়া প্ৰসাদ ধুই আছে এতিয়া আগফালে আহিছে আৰু এয়া ভাগি দুটা বহি আছে মোবাইল চাইছে অ মন কি কৰিছা আৰু কোন আছে চাবলক এটো মানুহজনী বাৰ লৰা আৰু এটো ডাঙৰজনী বাৰ লৰা হে দুইটাই বাৰান্দাতে বহি পেলাই মোবাইল চাই আছে কৈ দিয়া তিকো কিবা এটা মামি চেনেলটো সকলে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব মামি কোৱা চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব এয়া ৰ'দত বহি আছে বাহঁত আৰু ভণ্টি আৰু ভিনদেউ আহিলে চাহ কাপ লৈ ৰ'দত খাওঁ বুলি এয়া সকলোখিনি বহি আছে আনফালে আজি এইটো ৰুমতে পুথি পঢ়িব গোটেইখিনি ঠিক ঠাক কৰিয়ে থৈছোঁ সোফাটো বাহিৰলৈ উলিয়াই দিলোঁ যিহেতু আমাৰ ঘৰখনত জেগা কম আছে সেইকাৰণে এনেকৈ এইটো ৰুমতে পুথি পঢ়িবলৈ দিম আনফালে পাকঘৰত 2 জনী লাগি আছে মাইনা আৰু বা মাইনাই ৰুটি বেলি আছে আৰু বায়ে ভাজি বনাই আছে যেহেতু ঘৰ এখনত সকাম পাতিলে তা হুলস্থুলীয়া পৰিবেশ হয় আমাৰো ঠিক একেই হৈছে সেই কাৰণে মই ভয়েস ৰেকৰ্ড কৰি দিছো কাৰণ ভিডিও বনালে আপোনালোকে মোৰ কথাই শুনিবনে হুলস্থুলী শুনিব অশান্তিও পাব পাৰে সেই কাৰণে মই ভয়েস ৰেকৰ্ড কৰি দিছো এয়া বায়ে ভাজি বনাই আছে মিক্স ভাজি
আনফালে গাখীৰ আছে আৰু এফালে ফুলকবি আলু কাটি থোৱা আছে লগতে ভকতে যিহেতু জলপান খাব সেইকাৰণে দৈ থৈ দিছো আনি আৰু এয়া বিলাহী আনফালে বাহিৰত চৌকাত ভিনদেউহঁতে মাছৰ চব্জি বনাই আছে মাছ বিলাহী ফুলকবি আলু তেনেকৈ এখন চব্জি বনাইছে আৰু ভিতৰত ভাজি চালাড পাপৰ তেনেকৈ বনাই আছে মই আপোনালোকৰ অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ এতিয়া ভিতৰলৈ আহিছোঁ ভিতৰৰ পৰা চবেই ল'ৰাকো খেলুৱাই আছোঁ মন আছে ভাইটিটো ভাল লাগিছে নে এয়া ভকতে ঘোষা গাই আছে ইয়াৰ পাছতে পুথি পঢ়িব আজি সকাম ভাগ কিহৰ কাৰণে কৰিছোঁ মই আপোনালোকক জনাম বাৰু পিছলৈ এতিয়া বলকচোন যাওঁ তামোল পাৰিবলৈ তামোলৰ প্ৰয়োজন হৈছে যিহেতু আনি থোৱা তামোলৰ ভিতৰত নাছিলে মই মাইনাক ক'লোঁ তুমি তামোল দুটা পাৰি দিয়া তলতে আছে গছজোপাৰ ডাং এডাল লৈ চকী এখনৰ ওপৰত উঠিলে তুমি ঢুকি পাবা তাই হ'ব বুলি কোৱাত দুইজনী আহিছোঁ তাই ভিডিঅ' বনাই আছে তাইৰ এটা চেনেল আছে সপোনৰ জোনাক বুলি আপোনালোক সকলোৱে চেনেলটো চাব আৰু ছাবস্ক্ৰাইব কৰি দিব হাজবেণ্ড আহিব নোৱাৰিলে কাৰণে অলপ অসুবিধাও হৈছে কিন্তু উপায়ো নাই আমাৰ এজন বৰ্তা ঢুকোৱাৰ কাৰণে আজি আমি পুথিভাগ পঢ়াইছোঁ ঘৰখন যিহেতু আমাৰ শুদ্ধ হোৱা নাছিলে সেইকাৰণে আজি ঘৰখন শুদ্ধ কৰিবলৈ মানুহ দুজন মাতি পেলাই এনেকৈ পুথি পঢ়াইছোঁ পুথি পঢ়ি হোৱাৰ লগে লগে এয়া বাহিৰত প্ৰসাদ বিলাই আছে মানুহ যিহেতু আমাৰ ঘৰৰকেইটাই আছে ভকতে খাই মেলি গ'ল এতিয়া আমাৰ ঘৰৰখিনি আছিলে কাৰণে এনেকৈ ডাইনিঙতে বহি সকলোৱে ভাত খাইছে তাৰপাছত আমি খাম দুপৰীয়া ভকতক বিদায় দি আমিও ভাত খাই কাম বনখিনি কৰি আজৰি হৈ মই ল'ৰাক অলপ শুৱাবলৈ আনিলোঁ লগতে ময়ো অলপ শুই ল'লোঁ এতিয়া সন্ধিয়াই হ'ল সিও শুৱাৰ পৰা উঠি এনেদৰে ককায়েকৰ লগত খেলি আছে আৰু আমিখিনিও কাষতে বহি সিহঁতক চাই আছোঁ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব খুজিছোঁ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অন্য এটি ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই কাইলৈ আমি ফুফু যাম কোৱা ৰাতিপুৱা যাবা কোৱা নালাগে